नमस्कार बन्धुসকল মই আজি আপোনালোকক পাইলছৰ ওপৰত কম পাইলছ মানে কি পাইলছ ৰোগ কেনেকৈ হয় সো ভিডিওটো হেকলে চাই থাকিব আৰু আপোনালোকক পাইলছ হৈছে যদি মোৰ চেনেল সাবস্ক্ৰাইব কৰক কেলে কি মই এনে বিমাৰ ওপৰত ভিডিওটো বনাই থাকিম এটো মই কলৈ যে কমেন্ট আইছিলে দে হিমালয়ান ল্যান্ডস্কেপ হেৰিটেজ চেনেল পৰা কমেন্ট আইছিলে এই কিতাপৰ নাম হৈছে বন ঔষধিৰ গুণ বলে দোকান গৈ কিনিব পাৰিব সো 100 টকা লয় দামটো বেছি নলয় 70 100 এনেকৈ লয় আৰু মই এটা লৈ লৈছো সো ইয়াৰ পৰা আপোনালোকক কম আজি আপোনালোকক পাইলছৰ ওপৰত কম মানে পাইলছ মানে কি হয় শুনক সব পাইলছ বেমাৰ মানে কেনেকৈ সৃষ্টি হৈছে আমি খোৱা খাদ্য মানে হজম নোহোৱা কৈ পেটত বেছি দিন থাকিলে আমাৰ শৰীৰে এই খোৱা খাদ্যটো হজম নোহোৱা খাদ্যটো বাহিৰলৈ উলিয়াবলৈ মানে নোৱাৰে সো ভিতৰতে হুকাই যায় মানে আৰু হেই এনেকৈ বেছি দিন থাকিলে মানে পেটত পাইলছ ৰোগ বা অসমীয়াত অৰ্খ ৰোগ বুলি কয় এই ৰোগটো একদম সৃষ্টি হৈ যায় সো সৃষ্টি হোৱাৰ ফলত মানে হজম নহয় খোৱা খাদ্যখিনি তাৰ পৰা আপুনি সকলে মানে বুজি পাব লাগে যে মোৰ পাইলছ হৈছে সো এটা কি কৰিব পাইলছ ৰোগী সকলে ল'বলগীয়া সাৱধানতাবোৰ 1 নম্বৰ মাছ মাংস নাখাব যেতিয়ালৈকে আপোনাৰ পাইলছ বেমাৰ ভাল নহয় তেতিয়ালৈকে মাছ মাংস একদম বন্ধ কৰক 2 নম্বৰ ৰঙা ৰঙৰ খাদ্যবোৰ নাখাব যেনে ৰঙালাও কমা মসুৰ দাইল সো এবিলাকে আপোনাৰ মানে ভাল নহয় পেটত দেই আৰু নেক্সট 3 নম্বৰ পইণ্টটো কি কৰিব আপুনি ভাত খোৱাৰ সময়ত ফেন অফ কৰি কিনি খাব আৰু ভাত খোৱাৰ পাছত 2 ঘণ্টাৰ পাছত ভাত খোৱাৰ 2 ঘণ্টা পাছত পানী খাব নহলে ভাত খোৱাৰ আগতে 1 গিলাস পানী খাই দিয়ক আৰু ঠাণ্ডা পানী কেতিয়াও ব্যৱহাৰ নকৰিব পাইলছ ৰোগীসকলে ঠাণ্ডা পানী আনলেছ মানে ৰোগটো ভাল নহয় সো থাৰ্ড মানে পইণ্ট চাওক আৰু আছে আৰু নিখাৰ আহাৰটো 8 বজাৰ আগতে খাব আৰু 8 বজাৰ আগতে খোৱাৰ 2 ঘণ্টা পাছতে হ'ব আৰু এইবোৰ কৰি থাকক আপোনাৰ ৰোগটো যেতিয়ালৈকে ভাল নহয় মানে এই টাইম টেবুলটো এনেকৈ মিলাই থাকক আৰু আপোনাৰ ৰোগ নিশ্চয় ভাল হয় ভাল নহলে মানে মোৰ চেনেলটো আনসাবস্ক্ৰাইব কৰি দিব একো নাই মই মানে এনে এইবোৰ কোৱা নাই মই কলৈ মানে কিতাপ পঢ়ি কিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰি থাকিম সো নিশ্চয় আপোনালোকে এই মই কোৱা কথাটো বিশ্বাস কৰি কিনি একদম আপুনি ঘৰত ব্যৱহাৰ কৰে মাছ মাংস নাখায় সব নাখায় আপোনাৰ ভালৰ কাৰণে কৈছো দেই কাৰণ ৰাতিপুৱা মোৰো মাথা বিষাইছিলে একদম আৰু মই এই কিতাপ পঢ়ি কিনি খালো এই মানে ঔষধি বনাই কিনি খালো একদম মাথা বিষটো একদম নাইকিয়া হ'ল 10 টকা বাচিলে এটা টেবলেট কিনিবলৈ সো মোৰ চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব কাৰণ এনেকা ভিডিও আপোনালোকক একটা মোটিভেট ইনফৰমেশন ভিডিও বনাই থাকিম আৰু বন্ধু বান্ধৱীসকলৰ যাৰ পাইলছ আছে ঘৰৰ বা আপোনাৰ ওচৰ চুবুৰীয়া মানে ওচৰ চুবুৰীয়াক ইংলিছে কি নেবাৰহুড বুলি কয় সো সব হোৱাটছআপৰ থ্ৰু দি সব শ্বেয়াৰ কৰি দিব আৰু পাইলছ ৰোগ আছে যদি যাৰ আছে শুনিছে যদি তাকো ভিডিওটো মোৰ এই ভিডিওটো শ্বেয়াৰ কৰি দিব কাৰণ পাইলছ ৰোগৰ ঔষধ কিনিবলৈ গ'লে আপোনাৰ কিমান হাজাৰ টকা যায় কিন্তু মই এই ভিডিওত কোৱা কথাখিনি আপুনি মনত হলে বা এই ব্যৱহাৰ কৰিলে আপোনাৰ টকাও বাচি যায় প্লাস ৰোগো একদম ঘৰতে ভাল হয় মানে মেডিকেল যাবই নালাগে সো আজিলৈ ইমানতে সামৰিছো বাই বাই লগ পাম এটা নেক্সট ভিডিওলৈ again we meet another video